নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো হ'ব সৰস্বতী পূজাৰ ওপৰত। বিশেষকৈ বিদ্যাদেৱী আমি সকলোৱে জানো যে সৰস্বতী আই, আৰু সৰস্বতী পূজাৰ বৰ্তমান সময়ত যি আধুনিকতাৰ প্ৰভাৱ পৰিছে, যে এটা ফেষ্টিভেল মুডত গুচি গৈছে। গতিকে মোৰ সৰস্বতী পূজাৰ খিচিৰি ভাল লাগিব নে ধুনীয়া ছোৱালীৰ ভাল লাগিব, সেই বিষয়সমূহ আপোনালোকলৈ লৈ আহিম। ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'ব। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওঁ বুলি আশা কৰিছোঁ। প্ৰথমতে মই প্ৰি স্কুল বষ্টন কিডছ গৈ আছোঁ। বষ্টন কিডছৰ পিছত মই পঢ়ি অহা মহাবিদ্যালয় ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা মহাবিদ্যালয়, তাত যাম। গোটেই বস্তুখিনি আপোনালোকৰ একদম এটা ধুনীয়া সুন্দৰ ভ্লগিং হ'ব। আৰু গতিকে প্ৰথমৰ পৰা যদি আপোনালোকৰ সময় আছে, মোবাইলটো অন কৰিছে, তেনেহ'লে শেষলৈকে চাওঁ বুলি আশা কৰিছোঁ। আৰু যদি এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব। আপোনালোকৰ সৰু সৰু কিছুমান মৰমে মোক পৰৱৰ্তী সময়ত ভিডিঅ' বনোৱাৰ সাহস দিব, আৰু ধুনীয়া ধুনীয়া ব্লগ আহি থাকিব আপোনালোকৰ মাজত। একদম বিশাল আয়োজন এয়া সৰস্বতী পূজাৰ। একদম চমৰা কেনেকুৱা? ঠিকে আছে পুৰা? কি কি বনাইছে? পায়স হৈ গ'ল। এয়া প্ৰি স্কুল বষ্টন কিডছৰ পৰিৱেশ, আৰু গোটেইখিনি আপোনালোকক দেখাই আছোঁ কি হয়। আৰু মজা বনাইছে। প্ৰিন্সিপাল মেমে পইচাহে লৈ আছে। বা সৰস্বতী পূজা কেনেকুৱা অনুভৱ? বহুত ভাল। বহুত ভাল। আৰু পুৰা একদম ছেটাপত ৰখি আছে। মালকিন, ৰাইজৰ পইচা সৰস্বতী পূজা মানে আপোনালোকে ভুল নুবুজিব। সৰস্বতী পূজাৰ একদম মানে যিবিলাকে টকা দিছে, হিচাপ নিকাচ, কাৰণ হিচাপ দাখিল কৰিব লাগিব। প্ৰিন্সিপাল হ'লে নহ'ব, হয় নহয়? এটকালৈকে হিচাপ। এয়াই হ'ল বষ্টন কিডছৰ পৰিৱেশ। আৰু কেনেকুৱা অনুভৱ? কেনেকুৱা পাইছা সৰস্বতী পূজা? বিৰাট ধুনীয়া ন? আৰু আমাৰ প্ৰিন্সিপাল মেম আছে, কেনেকুৱা অনুভৱ? মজা। বাকী একদম পেৰেণ্টছসকল পুৰা একদম মজা আছে, বহি আছে এনেকৈ ধুনীয়াকৈ। আৰু বলক আৰু কি হয় ইয়াতে। খিচিৰি পুৰা বনাই আছে, মজা আছে এইফালে। আৰু কি ক'ত হয় গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। আৰু এইখনেই হ'ল প্ৰি স্কুল পুৰণিগ্ৰাম বষ্টন কিডছ। গতিকে পলম নকৰোঁ। আৰু সৰস্বতী পূজা আজিৰ দিনৰ মাদকতা কি হৈছে, কণ কণ ভণ্টি বাইদেউসকলে কি ধুনীয়াকৈ আহিছে। তোমাৰ নামটো কি? জিমলি। তোমাৰ নামটো? আৰু সকলোৱে এনেকৈ শুনকৈ সাজি কাচি আহিছে। আৰু মাকবিলাকৰ মনৰ অনুভৱ জানিব চেষ্টা কৰ। কেনেকুৱা লাগিছে আজি সৰস্বতী পূজা? বহুত ভাল লাগিছে। আপোনাৰ ছোৱালী আছে? নাই, মোৰ ল'ৰা। নাম কি তোমাৰ? সৰস্বতী পূজা সেয়া কৰিলা? মাক সেয়া কৰিলা? তুমি সেয়া কৰিলা নে? আৰু সকলোৱে এনেকৈ ধুনীয়াকৈ সাজি কাচি আহি গৈছে। আৰু কিমান বছৰ হ'ল আপোনাৰ? কোন ক্লাছত পঢ়িছে? ইউ কে জি পালেগৈ ন? বাকী আপোনালোকৰ কেনেকুৱা মনৰ অনুভৱ? ভালনে সকলো? মজা লাগি আছে কামত? হয়, ভালেই অনুভৱ হয়। এয়া সকলোবিলাক হৈয়ে গ'ল বাৰু। এতিয়া আমাৰ পূজা কাম চলি আছে বৰ্তমান। আপুনি এগৰাকী কেয়াৰ টেকাৰ হিচাপে আপোনাৰ এই স্কুলখনত কেনেকুৱা লাগিছে? ষ্টুডেণ্টখিনিক কেয়াৰ লৈ বহুত ভাল লাগিছে। মই যেন মানে চিন্তাবিলাকো দূৰ হয় সিহঁতক পোৱাৰ লগে লগে। বহুতেই ভাল লাগিছে মানে। আৰু আপোনাক কেতিয়াবা দুখত থাকিলে আপোনাক হাঁহিবলৈ শিকাইছে নিশ্চয়? শিকাইছে। সিহঁতক আমি বহুত কেয়াৰ লওঁ, বহুতখিনি নজনা ভাল জ্ঞান দিওঁ। বহুতখিনিয়ে চেঞ্জ হৈছে সিহঁতে আমাৰ লগত। বাকী শুভেচ্ছা থাকিল আপোনালৈ। বাৰু বাকী কি হয় কি নহয় গোটেই স্কুলখনৰে পৰিৱেশ, ক্লাছৰুমবিলাক এনেকৈ আছে, সকলো একলগত এনেকৈ আছে। আৰু বলক কি হয় কি নহয় আপোনাক গোটেইখিনি বস্তু দেখাই আছোঁ। এয়া খিচিৰিৰ ফাইনেল লুক। আৰু দেখি এনেকুৱা লাগিছে যেন খাওঁ এটা অনুভৱ হৈ গৈছে। পূজাৰ খিচিৰি সঁচাকৈ একদম পৃথক। কিন্তু কি কৰিব, সময় লাহে লাহে খাব লাগিব। আৰু সময় বৰ্তমান হোৱা নাই। গতিকে শৰ্মাদা ধুনীয়াকৈ বনাই আছে। আৰু ভাজিৰ কাৰণে প্ৰস্তুতি, আলু, কবি, ফুলকবি, বিলাহী, ৰঙালাও, কবি সকলো দি। আৰু বলক পোনে এতিয়া মই এৰি অহা মহাবিদ্যালয়খনলৈ গতি কৰিছোঁ, অৰ্থাৎ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ মহাবিদ্যালয়। আজি সৰস্বতী পূজাৰ বিশেষ কি আছে কি নাই চাবৰ কাৰণে মোৰ সৈতে আপোনালোকো জড়িত থাকক, আৰু শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। বলক তেনেহ'লে। এয়া মহাবিদ্যালয়ৰ সন্মুখৰ ভাগ। আৰু সৰস্বতী পূজাই এবাৰ দুদিনীয়াকৈ মেলিছিলে, কাৰণ ফেব্ৰুৱাৰী 2 তাৰিখ আৰু 3 তাৰিখ, কোনো 2 তাৰিখে পালন কৰিছে। কিন্তু আমি মহাবিদ্যালয়ত 3 তাৰিখে পালন কৰিছোঁ। আৰু প্ৰত্যেক বছৰ দৰে মই এইবছৰ উপস্থিত হৈছোঁগৈ। আৰু বিদ্যাদেৱী সৰস্বতী আইক সেৱা জনাবৰ কাৰণে মণ্ডপস্থলীত উপস্থিত হৈছোঁ। লগে লগে মই ধূপ আৰু অৰিহণা দি আই মাৰ আশীষ ল'বৰ কাৰণে আঁঠু লৈছোঁ। গতিকে লাগি আছে একদম সৰস্বতী পূজা। বাকী শুভেচ্ছা লাগিল সৰস্বতী পূজা। পূজা শেষ হৈ গ'ল ন? পূজা শেষ হ'ল। ধুনীয়া গৈছে ন সৰস্বতী পূজা? বহুত ভাল। কওক বাকী তাৰপিছত
তুমিও যে ইমান দিন পিছত আহিলা কলেজখন পাহৰা নাই ভাল লাগিছে কি সৰস্বতী চাব আহিছো বিয়া পাতিলে পাহৰিব বিয়া পাতা নাইতো সেইকাৰণে এতিয়ালৈকে মনত আছে এতিয়ালৈকে মনত আছে নাই সদায় মনত থাকিব এই কলেজখনত কাৰণ মোৰ বহুত স্মৃতি আছে মনত থাকিবই একদম আমি তেতিয়াহে গম পাম যদি বিয়া পাতে তাৰপিছত আহে কি কয় মেমে কি কৈছে এতিয়া আশা কৰিছো মিছেছক লৈ আহিব সিটো সৰস্বতীহে চাব আহিছে সৰস্বতীয়ে চাব নাই নাই মেম এতিয়ালৈকে চিলেক্ট কৰিবই পৰা নাই পঢ়ি থাকোঁতে সৰস্বতী চোৱা নাই এতিয়াও নাই চোৱা হয় নাই কওক আপুনি কওক এইটো খোলাকে অন কেমেৰা খোলাকে কওক কিন্তু লাষ্টত গৈ কলেজতে পচন্দ হৈ যাব মইতো নাজানো তুমি চাইছানে নাই মই কেনেকৈ গম পাম ষ্টুডেণ্ট আছে আপুনি জানে গোটেইখিনি বস্তু এতিয়া অন কেমেৰা কওক আপুনি সেইটো কথা মেমৰ পৰা প্ৰসাদ অকণ ল'লে মজা আছে আৰু আমাৰ লগত কণ আছিলে আৰু খাই লওঁ ন কৃষ্ণ জয় মা সৰস্বতী সৰস্বতী যদি পাওঁ যাতে না নেকি এই বছৰ সৰস্বতী পাই যেন আৰু পায় বা সৰস্বতী বিচাৰি আৰু মানুহ আহিছে মেমে সৰস্বতী দিব পাৰিব দেই একদম পুৰা লৈ লোৱা প্ৰসাদ খাই লোৱা আৰু আমি পুৰা লাগি আছে একদম আমাৰ কেণ্টিন মেইন ইয়াতে কিমান স্মৃতি জড়িত চাহ চিংৰা না আশ্চৰ্য কিমান আছিলোঁ ইয়াত কিন্তু অটপালি কৰা নাছিলোঁ ইমান ন আমি কলেজত হয় নাই ধন্দা পুৰা লাগি আছে ধন্দা কি বনাই আছে সৰস্বতী পূজা আপুনি পিয়াজনলা কাটি দিবলগীয়া হৈছে আৰু চাওক না আৰু ডক্টৰ মজা মজা আৰু ডক্টৰ বিৰিঞ্চি কোঁৱৰ মহাবিদ্যালয় যিটো একদম খিচিৰি বনাই আছে মজা আছে এওঁলোকে একদম চাওক ক্ষীৰ একদম মজা আছে একদম ক্ষীৰ ৰেডি আছে ওপৰত বাটাৰ নে ঘি দিয়া আছে ঘি মজা আছে একদম ক্ষীৰ আৰু এইফালে বিলাহী টক আৰু খিচিৰি বলক পূজাৰ সঁচাকৈ ক'বলৈ গ'লে খিচিৰি মেইন আৰু খিচিৰি মজা আছে চব একদম মানে ফুল ছেটআপ একদম কিমান মানুহৰ কাৰণে বনাই আছে আমি 500 মানুহৰ কাৰণে আৰু মজা আছে আমাৰ প্ৰেচিডেণ্ট বাইদেউ আছে বাইদেউ কেনেকুৱা গাজৰ কাটি দিবলগীয়া হৈছে আপুনি এয়াই মহাবিদ্যালয়ৰ পৰিৱেশ আৰু সকলোৱে একেলগে জয় সৰস্বতী পূজা বাইদেৱে ফটো মাৰি আছে আৰু এইফালে পষ্ট দি আছে এয়াই আৰু সৰস্বতী পূজা যদি আমি দুখন ফটো ভালকৈ নুঠো না চাকৰাম কি কোৱা দুখন যদি ফটো ভালকৈ নুঠো কেনেকুৱা লাগিব বেয়া লাগিব ন নিশ্চয় নহয় কোৱা আৰু সৰস্বতী চাইছা নেকি তুমি ধুনীয়া চলি চাব নে খিচিৰি খাবা খিচিৰি মেইন পূজাত খিচিৰি মেইন আৰু পূৰা সকলোৱে একদম নিজৰ মন মছজিদ ফটো ধুনীয়াকৈ একদম পূৰা মজা আছে উঠি আছে চাওক না এয়াই ডক্টৰ বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ পৰিৱেশ চাওক সকলো একদম মজা আছে পূৰা ধুনীয়াকৈ সকলো একদম মজা আছে এয়া মেমে এতিয়া প্ৰসাদ লৈ আহিছে মেম সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল বিগ ফেন মেম বিগ ফেন আমাৰ এই মেমতে পূৰা ধুনীয়াকৈ সাজি আহিছে লাষ্ট কৰিছে অলপ আগবাঢ়িবৰ কাৰণে আহি আছা দিয়া সৰস্বতী পূজাত বগৰী মেইন বগৰী খাব লাগে একদম তুমি বেলেগ হৈ গৈ আছা ন ই আজি পুৰা সৰস্বতী চাই আছে গম পাইছে ই সৰস্বতী চাই আছে আজি আৰু তাৰ লুকটো চাওক ন বে একদম পুৰা আহিছেনে একদম মজা লুকছ দিছে এডাল সৰস্বতী একদম ফিদা হৈ যাব পুৰা হয় নাই হ'ব খিচিৰি মেইন নে সৰস্বতী মেইন কি ক'বা খিচিৰি মেইন নাই সৰস্বতী আছে লগত তোমাৰ মেকআপ কৰোঁতে কিমান সময় লাগিছে আজি বহুত কিমান টাইম লাগিছে লাষ্ট কৰিছে অলপ 1 ঘণ্টা লাগিছে 1 ঘণ্টা মেকআপ হৈ গৈছে পুৰা এনেকৈ দিলে বগাটো লাগি আহিব এয়া পাউডাৰ লাগিছে নে ধূলি বা নাই ইমানো ছোৱালীক ইজ্জত নিদিবা নাৰী মেইন সেইটো হয় যা কিমান দেৰিকৈ আহিছে ইমান দেৰিকৈ অহাৰ কাৰণটো হ'ল ঘৰত সৰস্বতী পূজা খিচিৰি চেচ হৈ গৈছে এতিয়া হ'ব একো নাই একো নাই কোনো আপত্তি নাই প্ৰসাদ কেইটামান পালেই পালে হ'ল বাকী সৰস্বতীৰ শুভেচ্ছা থাকিল ধন্যবাদ ভালকৈ থাকক বহক ক'ব একদম ধুনীয়াকৈ সাজি কাজি আহিছে মেমতে একদম পুৰা তোমালোকৰ ঘৰত তুমি বনোৱা হেৰি খাবলৈ যাম ৰুটি খাবলৈ যাম ৰুটি খাব আৰু কি খাব আৰু মাংস খাম মাংস কি মাংস খাই ভাল পায় খাচী মাংস খাই ভাল মেমে খাচী মাংস খাই ভাল পায় আপুনি কি মাংস খাই ভাল পায় কি বনোৱা কোৱা মইতো বনাই থাকোঁ যি মন যায় যেনেকৈ সময় মিলে তেনেকৈ বনাই থাকোঁ আপুনি যি খাই ভাল পায় মই তাকে বনাই দিম চেষ্টা কৰিম হয় নেকি ঠিক আছে তুমি পোলাও আৰু চিকেন বনাবা আমি খামগে এদিন আপুনি নিমন্ত্ৰণ থাকিলে ৰাতি একদিন যাব লাগিব ঠিক আছে আৰু আজি সৰস্বতী পূজা কৰা আমাৰ আশীৰ্বাদ সদায় আছে আৰু শুভেচ্ছা আছে দেই যতীন ছাৰ অবিনাশ ছাৰ আছে ছাৰ কি ক'ব সৰস্বতী পূজা খুব ভাল খুব ভাল
মাতটো ছাৰ অলপ গা অসুস্থ যেন লাগিছে আপোনাৰ কিন্তু সৰস্বতী পূজা মেইন আহিব লাগিব পূজাত হয় নহয় বাকী পুৰা ছাৰে চাহ খাই আছে বাকী শুভেচ্ছা থাকিলে সৰস্বতী পূজা খিচিৰি মেইন নে ছাৰ সৰস্বতী মেইন পূজাত হেঁপাহ মেইন ছাৰ একদম মোৰ চেনেলটোৰ নাম কৈ দিছে আৰু হেঁপাহ মেইন বুলি গাইছে এটুপি দুটুপি বৰষা নামিছে মনতে প্ৰেমৰে মলয়া বুলিছে এধানি আবেগু জীয়াই উঠিছে মনে তোমাৰ কাষলে উৰা মাৰে বৰষাইতিয়ালে মনৰে মুজিয়া মনৰে মাজতে তুমি মাথুৰুৱা বৰষাইতিয়ালে মনৰে মুজিয়া এয়া আকৌ বাইদেউহঁতৰ মৰম আকৌ চাহ বাইদেউহঁতে আকৌ আমাৰ কাৰণে ব্যৱস্থা কৰিলে চাহ আৰু মিঠা নিমকি লগত নিমখী নিমকি আছে গতিকে চাহকাপ খাই লৈছোঁ এয়া আকাশী বাইদেউ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ HOD আৰু সকলো ছাৰ বাইদেউৰ সৈতে বহি এই কথাবোৰ পুৰণা দিনবোৰ 5 বছৰ আগৰ কথাবোৰ সঁচাকৈ আপ্লুত হ'লেও কথাবোৰ বহুত পুৰণি কথা ওলালাম বৰষাইতিয়ালে মনৰে মুজিয়া মনৰে মাজতে একদম মজা চাই গৈছে না এয়া চাংটা চাং লগাই তুমি মানুহে সৰস্বতী নিবা নে খিচিৰি খাবা সৰস্বতী নিবা নে খিচিৰি খাবা বা মজা এনেকুৱা কনফিডেন্স থাকিব লাগে ল'ৰাবিলাক হয় নহয় এয়া বাই বাই তোমাৰ ছবি মনত মোৰ ভাহি থাকে কাজলি হিয়াতে তোমাৰ নামৰে চাকি জ্বলে সঁচাকৈ মহাবিদ্যালয়ৰ একদম বিশাল আয়োজন প্ৰায় 500 ছাত্ৰ ছাত্ৰীৰ কাৰণে খিচিৰি ভাজি টক আৰু ক্ষীৰ বুন্দিয়া ব্যৱস্থা কৰিছিলে আৰু সকলোৱে কি সুন্দৰকৈ বেঞ্চত বহি সকলোৱে একেলগে উপভোগ কৰা আমি দেখিবলৈ পাইছোঁ না ল'ৰা না ছোৱালী সকলো পাৰ্থক্য নৰখে সকলো একেলগে বহিছে আৰু সকলোৱে হেঁপাহৰ খিচিৰিখন খাবলৈ ৰখি আছে গতিকে আৰু এই চেগতে মই ডক্টৰ বীৰেন্দ্ৰ কুমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ একতা সভাৰ সকলো বিষয়বিলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰাৰ কাৰণে ফাইনেলি পূজাৰ খিচিৰি খাব আহি গ'লোঁ আৰু একদম মজা আছে পূৰা খিচিৰি একদম খিচিৰি মেইন সৰস্বতী মেইন নহয় গতিকে খিচিৰি একদম পূৰা মজা ভাজিটো একদম পূৰা মজা আছে আৰু টকটো খাই চাওঁ কেনেকুৱা লাগে মজা খাইছা না তোমালোকে হা পানীহে খাইছা তো খিচিৰি খোৱা আহিছে খিচিৰি কেনেকুৱা আছে হা মজা আছে মাছুৰ্য বঢ়িয়া বঢ়িয়া আমাৰ চাহকদম কেনেকুৱা আছে খিচিৰি জুই নে বঢ়িয়া একদম ময়ো একদম ঠিকে চলিছে একদম ক্ষীৰ বুন্দিয়া একদম মজা আছে আৰু ভাজি সুন্দৰ অভিনয় ছাৰ টেষ্টি হৈছে কিন্তু ধুনীয়া আয়োজন কৰিছে একদম ভাল লাগিছে শৰ্মাজী একদম খিচিৰি পূৰা চুচি ভাজি খাইছে শৰ্মা কেনেকুৱা হা খিচিৰি টেষ্টি হৈছে নে ধুনীয়া চলি চালা কি চালা কোৱা খাই কোনটো বেছি ভাল লাগিছে ছোৱালীবোৰ ধুনীয়া লাগিছে এতিয়া কি কৰিবা চাব নোৱাৰি আৰু ন মানুহজনী আছে যে মানুহজনী আছে তুমি বিয়া পাতিলা নেকি নাই নাই বিয়া পতা নাই বিয়া নাই পতা খিচিৰিৰ কাৰণে টকালি খাইছে আৰু এজন ৰখীয়া আছে খিচিৰি দিবৰ কাৰণে বা মহাবিদ্যালয়ৰ আমাৰ প্ৰিন্সিপাল ছাৰ আছে প্ৰিন্সিপাল ছাৰ মুখে শুনোৱাকচোন সৰস্বতী পূজা কিজনে উদযাপন ছাৰ কেনেকুৱা সৰস্বতী পূজা আমাৰ সৰস্বতী পূজা প্ৰত্যেক বছৰে পৰম্পৰাগতভাৱে আমি অনুষ্ঠিত কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহ উদ্দীপনাৰে এই অনুষ্ঠান পালন কৰে আৰু আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাকৰ অংশগ্ৰহণ যথেষ্ট পৰিমাণৰ আৰু অকল বৰ্তমানৰ ষ্টুডেণ্টছখিনিয়ে নহয় যিখিনি প্ৰাক্তন ষ্টুডেণ্টছ আছে সেইখিনিও আহি ইয়াত পাৰ্টিচিপেট কৰে আৰু পূজাৰ ভাগৰ লগতে তেওঁলোকে মাহ প্ৰসাদ গ্ৰহণ কৰে তাৰপিছত ভোগ গ্ৰহণ কৰে আৰু
সুন্দৰভাৱে অনুষ্ঠিত হয় প্ৰত্যেক বছৰে। ময়ো খিচিৰি চাৰ টেষ্ট কৰিলোঁ, যথেষ্ট ভাল লাগিছে। খিচিৰিতকৈ চবতছে চাৰ পায়সৰ যিটো বুন্দিয়া দিছিল ন, বহুত বেছি ভাল লাগিছে। আৰু পূজাৰ সঁচা খিচিৰিটো একদম এটা ভাল পৰিৱেশ, নহয় জানো? আৰু মহাবিদ্যালয়ত প্ৰত্যেক বছৰে খিচিৰিয়ে আমাৰ হেৰি হয়, প্ৰস্তুত কৰা হয় আৰু সকলোৱে পৰম তৃপ্তিৰে গ্ৰহণ কৰে। ধন্যবাদ ধন্যবাদ। আমিও খাওঁ। বঢ়িয়া বঢ়িয়া। প্ৰতি কথা জানা তোমাৰ নামেৰে সামৰো, প্ৰতি নিশা জানা তোমাৰ সপোনতে উমলো। কেনেকুৱা লাগিছে খিচিৰি? কেনেকুৱা লাগিছে? সুন্দৰ, ভাল। মজা নে? মজা। ছোৱালী চাইছে নেকি? সৰস্বতী চাইছে নেকি? নাই চোৱা ন? মজা। তুমি ফাগুনি হৈ আহা নামৰ কাষলৈ, তুমি বৰষা হৈ আহা নামৰ কাষলৈ। জেলবি খিচিৰি কোৱা দেই, ভালকে কোৱা খিচিৰি। আৰু তুমিও খিচিৰি খাইছা না? পুৰা হাঁহিছে চবে খিচিৰি ভিডিঅ' ল'লে। কেনেকুৱা? বঢ়িয়া বঢ়িয়া। খিচিৰি দিয়াই নাই, চাফা কৰিলা? দিবই নাপায় মানে, ইমান টেষ্টি হৈছে বা ইমান টেষ্টি হৈছে, দিবই নাপায়, খাই চাফা কৰি। হা কি লাগে? অ' ভণ্টি অকণ ক্ষীৰ লৈ আছে তেওঁলোকৰ কাৰণে। চাহিল কিবা এটা গোৱা না বে, কিবা এটা গাব লাগিব, কিবা এটা গোৱা অকণমান। কিবা এটা গোৱা, গুণগুণাই দিয়া। তুমি যেন পপিয়া তৰা আকাশৰ এক খেদি দিছো বহু দিন যাওক। খিচিৰি বিলাক গৈ পুৰা মজা আছে। বা মেমে বহুত কাম কৰি আছে নেকি? নকৰিলে হ'ব জানো? কাম কৰিছে, যথেষ্ট কাম কৰিছে ন? চবে কৰিছে, তুমি কৰিছা, চবে নিজৰ নিজৰ কামবোৰ কৰি আছে। এটা বস্তু সুধিব বিচাৰিছোঁ, মানে চা সৰস্বতী পূজা আপোনালোকে, আমি যিটো সৰস্বতী পূজা দেখিছিলোঁ, যিটো পৰিৱেশ আছিলে সৰস্বতী পূজা, আজিৰ দিনত সেই সৰস্বতী পূজা আছেনে বাৰু? আপুনি কি ভাবে? একদম অনেষ্টলি ক'ব মেম। অনেষ্টলি কৈছোঁ, সৰস্বতী পূজাটো আছেই। অঁ, যেনেকৈ সংস্কৃতিৰ পৰিৱৰ্তনশীল সংস্কৃতি, গতিকে মই এতিয়াও পৰিৱৰ্তন দেখিবলৈ পাইছোঁ, এতিয়াও পৰিৱৰ্তন হৈছে। কমল ছাৰে ক'ব, ছাৰ আগৰ যে দিনৰ সৰস্বতী পূজাৰ প্ৰভাৱ আছিলে, আৰু আধুনিকতাৰ বৰ্তমান সময়ত কেনেকুৱা হৈছে ছাৰ? একদম আপোনাৰ দৃষ্টিত আপুনি কি ক'ব বিচাৰে ছাৰ? এইটো এটা ষ্টেৰিঅ'টাইপ কুৱেশ্যন আৰু। হয় হয়, সৰস্বতী পূজা হৈছে সৰস্বতী উৎসৱ। পূজা বুলি ক'লে অঞ্চলটো বেলেগ হ'ব। এইটো এটা উৎসৱ। হয়, সকলো কোনো ইয়াত জাতি ধৰ্ম বৰ্ণৰ কথা নাই, সকলো আহিছে, লগ লাগিছে। চ' আই উড লাইক টু কল ইট ফেষ্টিভেল, নট পূজা। কিন্তু আগৰ তুলনাত ছাৰ যথেষ্ট এটা পৰিৱৰ্তন হৈছে নহয় জানো? অঁ, হ'ব, পৰিৱৰ্তনটো হ'বই আৰু। হয়, আমাৰ এটা বস্তুটো ফিক্স হৈ নাথাকে। এটা পৰিৱৰ্তনবোৰ আমি চাই ল'ব লাগিব, ৰুচিসন্মত পৰিৱৰ্তন হ'লে ভাল হয়। যিবোৰ পৰিৱৰ্তন আহিব আমি সকলোকে একচেপ্ট নকৰিম চাগে, কিন্তু তাৰ মাজৰ যিবোৰ ৰুচিশীল কথা হয়, ভাল বস্তুবিলাক আছে, নতুন নতুন সংযোগ হ'ব। আৰু প্ৰত্যেকবাৰে ডক্টৰ বিঞ্চিকা মহাবিদ্যালয় আহোঁ, কিন্তু এবাৰ মোৰ ইউটিউব চেনেল থকাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিম, আৰু কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ মই গম নাপাওঁ। আৰু আপোনালোকক সঁচাকৈ আপোনালোকৰ শিক্ষাগুৰু হিচাপে পাই পেলাই বা সৰস্বতী পূজাৰ দিনটোত আহি পেলাই আপোনালোকৰ পৰা কিছু মৰম বা কিছু কথা বেছি ভাল লাগে। মোৰ যিমানটো মনত পৰে, তুমি সৰস্বতী পূজাত প্ৰায় আহা হয়, সৰস্বতী পূজাত তুমি আহা, তোমাৰ দৰে কিছুমান খুব চিনাকি মুখ আছে, তোমালোকক লগ পাই গ'লে ভাল লাগি যায়। আমি যে শিক্ষক হিচাপে বহু দূৰ খোজকাঢ়ি আহি 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 শেষ খবৰ হ'ল, সেইটো মনত পৰি যায়। বহুত ভাল লাগিল, ভালে থাকা। ভাল লাগিল ছাৰ বহুত। মেমে কিবা এটা কৈছিলে, কওক সৰুকৈ অকণমান কিবা এটা। সৰস্বতী পূজাই নহয়, শিক্ষক দিৱসতো আহোঁ, ভাল লাগে আপোনালোকক। মানে সঁচা কথা ক'বলৈ গ'লে মানে এৰিব নোৱাৰোঁ মানে আপোনালোকে কি মৰম দিলে নাজানো। আজিৰ দিনত ধৰি লওক বহুতখিনি ভাল লাগে একদম আপোনালোকক এই মহাবিদ্যালয়ত আহি পেলাই, বা ধৰি লওক ইয়াৰ পৰিৱেশটোৰ লগত নিজক আৰু ঘৰৰ ওচৰ হোৱাৰ কাৰণে। আৰু মইতো এদিন আপোনাৰ মনত আছেনে, যেতিয়া ক্লাছ কৰি থাকে মই কওঁ যে গৰু বান্ধিব লাগিছে, গৰু গুচি যাওঁ। মোৰ লাষ্ট ক্লাছ চেঞ্জ হয় মানে, আৰু মোৰ প্ৰেক্টিকেল কৰা বাদ দি মানে গৰু বান্ধিব লাগিব, দৌৰিব লাগিব, কাৰণ ঘৰৰ ওচৰত হয় নহয়। মানে এনেকুৱা ধেমালি কিছুমান কৰি মানে কলেজৰ পৰা মেমতে তেতিয়া বাধা কীৰ্তন দিছিলে, যা বুলি কৈ দিছিলে। সেইবিলাকে বেছি মানে স্মৰণীয় হৈ থাকে এই মহাবিদ্যালয়খনত, বহুত স্মৃতি জড়িত হৈ আছে। আপোনালোকক যদি মই ব্লগটোত কৈ শেষ কৰিব নোৱাৰিম, ইমান স্মৃতি জড়িত হৈ আছে ইয়াত, গম পাইছে? লওক জলকীয়া লওক, মজা আছে। আপোনাৰ দিম হৈ যাব ন? আৰু মই জলকীয়া দিয়া মানুহ দেই, জলকীয়া কাক লাগিব গাইছ? মেম সকল জলকীয়া কাক লাগিব? চবকে লাগিব? জলকীয়া নালাগে, লোৱা 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 জলকীয়া লোৱা। মজা। আমাৰ বৰা চাহ একদম উথপ টপ লাগি গৈছে পুৰা, মানে ভাল হৈছে মানে। এয়া বষ্টন কিডছৰ টিচাৰসকল মজা আছে, খাই আমাৰ প্ৰিন্সিপাল মেমে ধুনীয়াকৈ। খাওক মেম, খাওক, টেষ্ট কৰক পটাপট, কেমেৰা অন কেমেৰা। খাই চাওক কেনেকুৱা হৈছে।
সৰস্বতী লাগিব মেমক যদি সজাই দিওঁ আগফালে একদম পুৰা পূজা কৰিব একদম কাজল চুমা লগাই সৰস্বতী লাগিব 4 লাখ একদম হয় নহয় ছেকেণ্ড সৰস্বতী হয় নহয় বাকী কেনেকুৱা টেষ্টি হৈছে নে পূজা খিচিৰি মেন হয় নহয় শিকাবা সুন্দৰ হা কেনেকুৱা হৈছে কোনটো বনাইছে মানে মই একো বনোৱা নাই এইবিলাক সৰৰ মোজন ল'ব লাগে এইবিলাক এনেকৈ বনাব পৰা বস্তু নহয় পূজাৰ হয় নহয় মেম কেনেকুৱা কোনটো ভাল লাগিছে খাই একদম সঁচাটো ক'ব কোনটো বেছি ভাল লাগিছে ভাজিটো ভাল লাগিছে আপোনাৰ কোনটো ভাল লাগিছে মেম আপোনাৰ মানে খিচিৰি মেইন তো ইয়াৰ পৰা এটা বস্তু বুজি পাই সকলোৰে চইচবিলাক বেলেগ বেলেগ কোনোবাই খিচিৰি ভাল পাইছে কোনোবাই ভাজি ভাল পাইছে নয়ন কেনেকুৱা ব্যস্ততা খিচিৰি ভাল লাগিছে লাগিব নেকি আমাৰ বাইদেউ কোনটো বেছি খাই ভাল লাগিছে চবেই ভাল লাগিছে আপুনি কোনটো বেছি ভাল পাইছে খাই চবতছে বামা দেখিছে ন মই কৈছো প্ৰথমে কৈছো যে সকলোৰে চইচবিলাক বেলেগ বেলেগ সকলোৰে পচন্দৰ উলি কাটি দিয়ক না হয় না হাল্লা পাৰ্টি মানে এইবিলাক হা মজা পাৰ্টি ন ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে জনাবলৈ একদমেই নাপাহৰিব কমেণ্ট এটা সৰুকৈ হ'লেও কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষতে বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ আপোনালোকৰ এটা বেল আইকনেৰে প্ৰেছ কৰিলে মই পৰৱৰ্তী এখন নতুন ভিডিঅ' দিবলৈ আপোনালোকক উৎসাহ পাম গতিকে এই ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তীখন নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ টিল দেন টাটা বাই বাই